বিৰোধী ঐক্য নাথাকিলে সংকটত পৰিব নেকি গণতন্ত্ৰ? গণতন্ত্ৰ তেতিয়াহে শক্তিশালী হয় যেতিয়া শাসকক প্ৰশ্ন কৰিবলৈ শক্তিশালী বিৰোধী ৰাখে। কিন্তু আজি অসমত দেখা গৈছে তাৰ সম্পূৰ্ণ বিপৰীত ছবি। বিৰোধী দলসমূহ ঐক্যবদ্ধ নহ'লে গণতন্ত্ৰ সংকটত পৰাটো নিশ্চিত। বিৰোধীৰ মাজত খোৱা কামৰা আসনক লৈ টনা আজোৰা চলি থাকিলে শাসক পক্ষৰ পথ সহজ হোৱাটো নিশ্চিত। সেয়াই আজিৰ বাস্তৱতা। প্ৰশ্ন হয়, এটাৰ পিছত এটা দুৰ্নীতিৰ অভিযোগ, সমস্যাৰ ওপৰত সমস্যা, হাজাৰ হাজাৰ কোটি তৃণগ্ৰস্ত অসম। তথাপিতো শাসক পক্ষৰ আত্মবিশ্বাস কিয় তুংগত? ইয়াৰ মূল দুটা কাৰণ। এটাফালে আঁচনিৰ নামত আত্মহাৰা জনতা, আনফালে সম্পূৰ্ণ দুৰ্বল বিৰোধী, বিভক্ত বিৰোধী। এই দুয়োটাই শাসকীয় বিজেপিৰ আটাইতকৈ ডাঙৰ জয়ৰ মন্ত্ৰ হৈ পৰিছে। বিপৰীতে বিৰোধী ব্যস্ত কেৱল আসনৰ অংকত। কোনে কিমান আসন পাব, কোন ক'ত থিয় হ'ব তাক লৈ এতিয়া বিৰোধীৰ টনা আজোৰা। কিন্তু বিৰোধীয়ে এটা একেবাৰে সহজ সূত্ৰ বুজিব পৰা নাই। শাসনলৈ আহিব নোৱাৰিলে আসনৰ খোৱা কামোৰা কৰি কিবা লাভ হ'ব জানো? বিৰোধীৰ মূলনীতি হওক আসন নহয় শাসন। প্ৰতিটো সমষ্টিত বিৰোধীৰ এজনেই উমৈহতীয়া প্ৰাৰ্থী থাকক। এই সত্য স্বীকাৰ কৰিব নোৱাৰাসকল হয় ৰাজনৈতিকভাৱে অপৰিপক্ক, নতুবা পৰোক্ষভাৱে শাসক পক্ষৰ লগত জড়িত। গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ এইসকল নেতা এতিয়া ৰাজনৈতিক দায়িত্ব বুজি উঠিব লাগিব। ব্যক্তিগত অভিমান বা দলীয় অহংকাৰ নহয়, সময়ৰ দাবী হৈছে ঐক্যবদ্ধ। বিৰোধীৰ ভিতৰতে শাসকীয় দলৰ একাধিক এজেণ্ট থকাৰ অভিযোগ নতুন নহয়। সেইসকলক চিনাক্ত কৰি পাখি কাটিব নোৱাৰিলে বিৰোধী ঐক্য কেৱল কাগজতে সীমাবদ্ধতা থাকিব। শীঘ্ৰে বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰাটো নিশ্চিত। আটাইতকৈ ডাঙৰ প্ৰশ্ন, সমষ্টিৰ ৰাইজৰ সৈতে একাত্মতা গঢ়ি শাসক পক্ষৰ প্ৰতিটো অনীতি অনিয়ম সৰল ভাষাত ৰাইজৰ মাজলৈ নিব পাৰিবনে বিৰোধীয়ে? আৰু ততোধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন, বিৰোধীয়ে সঁচাকৈয়ে আসন নহয় শাসন এই মন্ত্ৰ গ্ৰহণ কৰি ঐক্যবদ্ধভাৱে আত্মপ্ৰকাশ কৰিব পাৰিবনে? শেষত এটাই প্ৰশ্ন ৰৈ যায়, মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে? সময়ে ক'ব।